হ'ল অৱধূত এ ষ্টেপ টুৱাৰ্ডছ হিউমেনিটি। এই প্ৰগ্ৰামটোৰ মূল উদ্দেশ্য আছিলে টু প্ৰভাইড ক্লিন ড্ৰিংকিং ৱাটাৰ এট এক্সট্ৰিম ৰুৰেল এৰিয়াছ, মানে গাঁৱে ভৈয়ামে য'ত আপোনাৰ খোৱাৰ পানী খুব প্ৰয়োজন, তাতে আমি ৱাটাৰ ড্ৰিংকিং ফেচিলিটি বঢ়াই পানী ছাপ্লাই কৰিছিলোঁ। আমি 2-3টা প্ৰজেক্ট কৰিছোঁ আৰু আমি ৰাইজৰ সহায় লৈ আমি এই কামটো কৰিবলৈ সক্ষম হৈছিলোঁ। এই বছৰ যিহেতু আমি একো কৰিব পৰা নাই বাহিৰত, চ' আমি এটা বেলেগ প্ৰগ্ৰাম এজ এ নেম অফ প্ৰজেক্ট নিউট্ৰিশ্যন আৰম্ভ কৰিছোঁ। চ' এই প্ৰজেক্ট নিউট্ৰিশ্যনটোৱে টাৰ্গেট কৰিছে যে ডেইলি ৱেজেছ প্ৰেগনেণ্ট উইমেন আৰু বয়সস্থ মানুহ আৰু সৰু সৰু কণমানি বাচ্চাবোৰক যাতে এটা বেচিক খাদ্যৰ যোগান ধৰিব পাৰোঁ। চ' বৰ্তমান আমাৰ এই 25জনীয়া টীমটোৱে কভাৰ কৰিছে অলম'ষ্ট ডিষ্ট্ৰিক্টছ লাইক লখিমপুৰ, কামৰূপ, নলবাৰী, বৰপেটা, বিলাসীপাৰা, ধুবুৰী, মৰিগাঁও, শিৱসাগৰ, ডিব্ৰুগড়, দৰং, কাছাৰ, চ' ভালেমানখিনি ডিষ্ট্ৰিক্টছ কভাৰ কৰিছে। আৰু যোৱা এসপ্তাহত আমাৰ এই টীমটোৱে 300 পৰিয়ালক খাদ্য যোগান ধৰিব পাৰিছে। চ' আমি চেষ্টা কৰিছোঁ যে ফেজ 1ত আমি মিনিমাম 500 ফেমিলিজক এই খাদ্য যোগানটো ধৰিব পাৰোঁ আৰু আমাৰ ভলণ্টিয়াৰসকলে কাম কৰি গৈ আছে। আৰু ফেজ 2 আৰু ফেজ 3 আমাৰ আৰু টাৰ্গেট আছে। চ' অৱশেষত মই আমাৰ সকলো অৱধূতৰ ভলণ্টিয়াৰ্ছক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে being at the ground, they are supporting this pandemic, and I hope যে মই আশা কৰিছোঁ যে আমি সকলোৱে এই পৰিস্থিতিটোৰ পৰা ওলাই আহিব পাৰোঁ খুব সোনকালে, যাতে মোৰ ফেজ 2 আৰু ফেজ 3 দৰকাৰ নহ'ব আৰু খুব সোনকালে আমি নৰ্মেল লাইফত ঘূৰি যাম। বাট আনটিল দেন মোৰ নিবেদনসমূহ ৰাইজলৈ, অসমবাসী ৰাইজলৈ, ভাৰতবাসী ৰাইজলৈ যে প্লিজ ফ'ল' গভৰ্ণমেণ্ট পলিচিছ, ফ'ল' লকডাউন, stay home, stay safe, and maintain social distancing. Until then, ধন্যবাদ, নমস্কাৰ।